নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মোবাইলটো নিশ্চয় সাইলেণ্ট বা ভাইব্ৰেশ্যন মোডত নিশ্চয় থাকে। সাইলেণ্ট কৰি থোৱাৰ ফলত আপোনালোকৰ কেতিয়াবা বহুতো প্ৰব্লেম হয়। সেই প্ৰব্লেমৰ আজি মই সলিউশ্যন লৈ আহিছোঁ। সলিউশ্যনটো হ'ল আপোনালোকে প্ৰথমতে প্লে ষ্টৰত যাব। প্লে ষ্টৰত যাই পেলাই আপোনালোকে এটা চাৰ্চ কৰিব ট্ৰিকল মাই ফোন বুলি। ট্ৰিকল মাই ফোন বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকে প্ৰথম এইটো এপ্লিকেশ্যন দেখা পাব। এই এপ্লিকেশ্যনটো আপোনালোকে ইনষ্টল কৰি ল'ব। মই ইনষ্টল কৰি লৈছোঁ, মই ইনষ্টল নকৰোঁ, ডাইৰেক্ট অ'পেন কৰিছোঁ। তাৰপিছত আপোনালোকে ফাৰ্ষ্ট অপশ্যনটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এই চৰাই পাখিৰ দৰে নেক্সট অপশ্যনটো আছে, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে বহুতো ফিচাৰ আছে, এইবিলাক আপোনালোকে পাৰে যদি ইউজ নকৰিবই, কাৰণ এইবিলাক বহুতো বেলেগ ধৰণৰ ফিচাৰ হয়। এই মই যোনটো ক'বলৈ ওলাইছোঁ সেইটো হৈছে বাডছ মাই মোবাইল। এই এপ্লিকেশ্যনটোৰ ভিতৰত এইটো আছে, চাই লওক, বাডছ মাই মোবাইল বুলি। এইটো ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইখিনি আখৰখিনি যাব, এইখিনি আপোনালোকে কপি কৰি ল'ব। কপি কৰি পেলাই এইটো যাৰ মোবাইলটো চাইলেণ্ট হৈ আছে, আপুনি ফোন কৰিবলৈ ওলাইছে, তাক আপুনি এইটো টেক্সট মেছেজ পঠিয়াই দিব। টেক্সট মেছেজ পঠিয়াই দিয়াৰ লগে লগে তাৰ মোবাইলটো চাউণ্ড হ'ব আৰু সি গম পাব যে মোবাইলটো তাৰ কোনখিনিত আছে বা ফোন আহিছে বা কিবা হৈছে বুলি সি দেখা পাব। এইটো ট্ৰিক কামত দিব। যাৰ মোবাইলত এই এপ্লিকেশ্যনটো ইনষ্টল কৰি থোৱা আছে তাৰ মোবাইলতহে এইটো কাম দিব। মই বিচাৰোঁ যে এইটো এপ্লিকেশ্যন আপোনালোকে আপোনাৰ লগৰীয়া হওক বা ফ্ৰেণ্ড হওক, গাৰ্লফ্ৰেণ্ড হওক, বয়ফ্ৰেণ্ড হওক বা ঘৰৰ মা দেউতা হওক, চবৰ মোবাইলটো এইটো ইনষ্টল কৰি ৰাখক। আপোনালোকৰ বহুতো সুবিধা হ'ব। আৰু কেতিয়াবা এইটো ইমাৰ্জেঞ্চিত ইউজ কৰিব, এনে ইউজ নকৰিব। যদি এনে ইউজ কৰে বা কিবা হয় তেতিয়াহ'লে এইটো মই দায়ী নহ'ম, আপোনালোকে দায়ী হ'ব, কাৰণ মই এইটো আপোনালোকৰ লাভৰ কাৰণেহে ক'বলৈ ওলাইছোঁ। ভিডিঅ'টো চাই কেনে লাগিল? যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু শেষত ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব যে ভিডিঅ'টো কেনে লাগিল, আপোনালোকে কেনেধৰণৰ ভিডিঅ' ভাল পায়। মই আপোনালোকৰ কাৰণে এনেকুৱা ভিডিঅ' লৈ আহি থাকিম। আজিলৈ ইমানে, বাই বাই, জয় অসম।